ছাবস্ক্ৰাইব কৰক লগতে ন'টিফিকেশ্যন পাবলৈ বেল আইকনখন টিপক। বন্ধুসকল, পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ মোৰ এইখন চেনেলত এছামিজ ভিউ। আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে স্প্লিট স্ক্ৰীন ইউজ কৰিব পাৰে সকলো মোবাইলত। যেনেকুৱা আপোনালোকে দেখিছে যে MI মোবাইলত দুটা এপছ একেলগে চলোৱা যায়। যেনেকুৱা ইয়াত মই আপোনালোকক দেখুৱাই আছোঁ Redmi Note 5 Pro, যিটো MI কোম্পানীৰ মোবাইল হয়। দুটা এপছ একেলগে চলাই আছোঁ, যেনেকুৱা হোৱাটছআপ হ'ল এইটো ওপৰতো আৰু তলৰটো ফেচবুক। মই একেলগে চলাই আছোঁ। এইখন সুবিধা আপুনি MI মোবাইলত কোম্পানীৰ পৰাই পাব, কিন্তু বহুতো এণ্ড্ৰইড ফোন আছে তাত আপোনালোকে এইখন সুবিধা কোম্পানীৰ পৰা নাপাব। আপোনালোকে যদি চায় যে এইখন সুবিধা মই ইউজ কৰিম স্প্লিট স্ক্ৰীন মোৰ এণ্ড্ৰইড ফোনত, তেনেহ'লে আপোনালোকৰ এখন এপছ ডাউনলোড কৰি ল'ব লাগিব। সেইখন এপছৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰি দিছোঁ। তাৰ পৰা আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। নহ'লে মই আপোনালোকক দেখুৱাই আছোঁ, প্লে' ষ্ট'ৰত গৈ আপোনালোকে চিম্পলি চাৰ্চ কৰিব স্ক্ৰীনছ মাল্টি উইণ্ড'। মই এইখন আগতেই ডাউনলোড কৰি ৰাখিছোঁ বা ইনষ্টল কৰি ৰাখিছোঁ। আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছত চিম্পলি আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে দেখিব যে এনেকুৱা ইণ্টাৰফেচ। চিম্পলি আপোনালোকে ইয়াত ক্লিক, তাৰপিছত আপোনালোকে যেনেকুৱা মই ইউটিউব অন কৰিছোঁ, তাৰপিছত মই এতিয়া ছেটিংছ অন কৰি আছোঁ। অন কৰাৰ পিছত মই চিম্পলি যেনেকুৱা MI মোবাইলত ৰিচেণ্ট ক্লিক কৰি স্প্লিট স্ক্ৰীন ইউজ কৰে তেনেকুৱাই ক্লিক কৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কোনো স্প্লিট স্ক্ৰীনৰ অপশ্যন নাই, কিন্তু যিকোনো এটা এপছ যদি আপুনি ক্লিক কৰি হোল্ড কৰি ৰাখে, ইয়াত আপোনালোকে দেখিবলৈ পাব ড্ৰাগ হেয়াৰ টু ইউজ স্প্লিট স্ক্ৰীন। ইয়াত মই চিম্পলি ড্ৰাগ কৰি দিছোঁ। কৰাৰ পিছত দেখি আছে একেবাৰে Xiaomi বা MI মোবাইলৰ দৰে স্ক্ৰীনটো হৈ গৈছে এটা এপছ। তাৰপিছত তলত আপোনালোকে যিকোনো এটা এপছ চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যে MI মোবাইলৰ দৰে এইখন হৈ গৈছে। যেনেকুৱা এইখন Redmi Note 5 Pro, ইয়াত আপোনালোকে দেখি আছে দুটা এপছ একেলগে চলি আছে একেবাৰে সুবিধাজনকভাৱে। ইয়াতো আপোনাৰ চলি আছে দুটা এপছ একেলগে। এনেকুৱা সকলো এণ্ড্ৰইড মোবাইলত আপোনালোকে চলাব পাৰিব। তেনেহ'লে যদি আপোনালোকৰ এইখন ভিডিঅ' ভাল লাগি থাকে তেনেহ'লে লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰক। আৰু যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো। আৰু যদি ছাবস্ক্ৰাইব কৰিছে, থেংক ইউ ছ' মাছ।